গুৱাহাটী পৰা লৈ আহিছোঁ পাৰা কৰি এইটো তামাম নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নয়ন মেডি লাইফষ্টাইল ব্লগ। এতিয়া আজি হ'ল 31 ডিচেম্বৰ, তো 2021 বাই বাই দিব লাগে। আৰু 2021 যি হৈছে আৰু 2022 যেন আমি আদৰণি জনাব লাগে, যেন 2021 নিচিনা 2022 নহয় আমাৰ কাৰণে আৰু আপোনাৰ কাৰণেও 2022 যেন আমাৰ বছৰটো ভালে ভালে যায়। সেয়ে गाए हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना तुम्हें चाहकर भी न चाहे करे जो मन मानी है मन न माने मिली जो याद मिल के अब बाटे तेरे नाम আগতে আছিল নয়ন মেধি ব্লগ, তাৰমানে এতিয়া কৰিছোঁ নয়ন মেধি লাইফষ্টাইল ব্লগ। তাৰমানে মেধি আৰু ব্লগৰ মাজত লাইফষ্টাইলটো দিছোঁ। তাৰমানে মই এইটো লাইফষ্টাইল হ'লে মই ঘৰতো ভিডিঅ' বনাই দেখাব পাৰোঁ, কিন্তু ব্লগ হ'লে মই গোটেই দূৰত দূৰত জেগাত দেখাব নোৱাৰোঁ। সেইকাৰণে মই লাইফষ্টাইল বনাই দিছোঁ। ব্লগৰ মাজত লাইফষ্টাইলটো বহাই দিছোঁ। এইখিনি দেখি আছোঁ আমাৰ দুটাই ব্ৰইলাৰ কাটি আছে, ব্ৰইলাৰ কাটা দেখি আছোঁ আপোনালোকক। এইটো দেখো দুটা এই আন্ধাৰ এইটো মাংস কাটি আছে। ভিডিঅ'টো চাই থাকক, ভাল লাগিব, আগলৈ চাই থাকক। ভাত বনাবৰ কাৰণে পানী গৰম দিছোঁ, চাব পাৰে আপোনালোকে। পানী উতলি আছে। আমাৰ মাংস কাটা হৈ গ'ল, আপোনালোকে চাব পাৰে। এতিয়া বানোৱাটোহে কথা, বনাব লাগে, খাব লাগে। লগবোৰো নিকা হৈ গৈছে। ইফালে আলুগিলা নিকাই থৈছে, এবাৰ কাটিব লাগিব। মাংস বনোৱা আগতে চাহটো খাই লওঁ, চাহটো খাই লওঁ। এতিয়া চাই থাকক ভিডিঅ'টো, ভাল লাগে। এইবাৰ মাংস বনোৱা দেখি আছোঁ আপোনালোকক, দেখিব পাৰিছে। এতিয়া পিঁয়াজ দিছে, অলপমান ভাজিব লাগিব পিঁয়াজবোৰ, চাই থাকক ভিডিঅ'বোৰ। আৰু লাৰ লাৰ ভালকৈ লাৰ তলত লাগব নহ'লে। এতিয়া ভাজি আছে, আপোনালোকে দেখিব পাৰিছে। এতিয়া মাংসবোৰ দিলা, লাৰি দি এতিয়া ভাজি আছে। নিমখ দিব, নিমখ দিলে এতিয়া লাৰি দিব আৰু লাগিব অলপ নিমখ। এতিয়া হালধি দিছে, এতিয়া হাই দোস্ত, আজি বেষ্ট ৰান্ধনি লৈ আহিছোঁ আমাৰ ঘৰত মাংস ৰান্ধিবলৈ। এইটো গুৱাহাটী পৰা লৈ আহিছোঁ পাৰা কৰি, এইটো তামাম লাৰি আছোঁ। এইটো হাই দোস্ত, ভণ্টিহঁতে নাচি আছে মনে মনে, মই মনে মনে ভিডিঅ' কৰি আছে, আপোনালোকে দেখি আছে, চাই থাকক। মাংসবোৰ উতলি আছে, চাব। এতিয়া খাব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।